মাহমৰা পৰা দিচাংপানী সংযোগী পথ, ইয়াক আমি 1990 চনতে গম পাইছিলোঁ যে এইটো মাহমৰা ঐতিহাসিক আলি বুলি ইয়াক নামকৰণ কৰা হৈছিল। এতিয়া এই ৰাস্তাটো যদি দিচাং নদী প্ৰবল গৰাখহনীয়াৰ কবলত যদি ধ্বংস হৈ যায়, বৃহত্তৰ দিচাংপানী অঞ্চলত মৰাণজান, কচুপথাৰ, দবা চাৰিআলি, লাইচেং, বৰচহকী ইত্যাদি গাঁওসমূহ ধ্বংস হৈ যাব। লগতে উক্ত ৰাইজে কৰা খেতি অঞ্চলো প্লাবিত হৈ থাকিব। ফলত ৰাইজৰ অসুবিধাই ওলাই পাচিয়ে নধৰা হ'ব। সেয়েহে মই অনুৰোধ জনাইছোঁ চৰকাৰ অনতিপলমে ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান। স্কুলৰে দিচাংপানী ধেমাজি দিচাংপানী স্কুলৰ মাধ্যমে আৰু LP স্কুললৈ খন ল'ৰা ছোৱালী পাৰ হৈ যায়। সেই ৰাস্তাটো যদি শেষ হৈ যায় তেওঁলোকে কেনেকৈ আহিব বা কিবা এটা যদি ল'ৰা পৰি যায় নদীত, কোনে ইয়াৰ